পুৰা মাছৰ পিটিকা বুলি ক'লে এনেও লোভ লাগে নহয়নে? মানুহজনে ধুনীয়াকৈ মাছ কেইটামান পুৰি থৈছে। বৰলীয়া মাছ বুলি কয়। বৰলীয়া ন? মই মাছৰ নামত অকণমান কনফিউজ হৈ যাওঁ, কাৰণ সঁচাকৈ মই মাছ চিনি নাপাওঁ। যি কি নহওক, এয়া পুৰি ধুনীয়াকৈ পিটিকা কৰিব লৈছোঁ। মানুহজনে বৰলীয়া মাছ নিজে পুৰি মেলি চব ৰেডি কৰি দিছে। মই খালি খাবৰ সময়ত পিটিকাখিনি বনাম আৰু। এয়া চাওক, ইমান ধুনীয়া মাছখিনি। খালি ভাগি গ'ল দেই, মই পুৰিব নাজানিলোঁ। বিশেষকৈ জুই ধৰা ব্যৱস্থা নাই মানে আমাৰ ঘৰত। কেঁচাকৈ পাকঘৰ এডোখৰ বনামকৈ বনাব পৰা নাই, যিহেতু বাৰিষা বতৰটো গৈ লওক বুলি ভাবিছোঁ আৰু। তাৰপিছত বনাম পাকঘৰ। আৰু এইফালে আছে ৰৌ মাছ কেইপিচমান। এই ৰৌ মাছ কেইপিচমান মই বনাম এইফালে জাতিলাওৰ সৈতে। মানুহজনে জাতিলাও আৰু ৰৌ মাছ লৈ আহিছিলে। মানুহজন মোৰ আৰু ল'ৰাকেইটাৰ বাবেহে কেৱল, কাৰণ দেউতা আৰু মা সকাম খাই আহিলে, তো মা আৰু দেউতাই নাখায়। সেইকাৰণে অকণমান কাটি লৈছোঁ। আৰু দাইল চাইল একো বনোৱা নাই, কাৰণ আমি দাইল খাই বৰ বেছি ভাল নাপাওঁ মানুহজন আৰু মই। মা দেউতাই ভাত খালে দাইল বনালোঁ হয়, কিন্তু সিহঁতে ভাত নাখাওঁ কোৱাত দাইল অকণমানো নবনালোঁ। অকল পিটিকা আৰু এইফালে মাছ আৰু জাতিলাওৰ সৈতে ধুনীয়াকৈ বনাম আৰু ভাত খাম।